নমস্কাৰ, আজি আকৌ এটা অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন চাওঁ বাইকখন, তামোলনি বাইকখন কিমান ধুনীয়া হৈ আছে। ধুনীয়া বাবলি, ইমান ধুনীয়া হৈছে। কেতিয়া লগালে? ডাঙৰ হ'লে হয় নাই? হ'ল ডাঙৰ। 1 বছৰ হৈছে, 1 বছৰ 2 বছৰ হৈছে এতিয়া। সুন্দৰ তামোলনি বাৰীখন চাওঁগৈ, আহকচোন। ইয়াত চব কিমান ধুনীয়া হৈ আছে তামোলনি বাৰীখন। আৰু আজি প্ৰায় 5-6 বছৰ হ'ল ন তামোল লগোৱা। 2 বছৰ হৈছে। আমাৰ তামোলনি বাৰীৰ মালিকক সুধিছোঁ, প্ৰায় 2 বছৰ হৈছে। 2 বছৰতে চোৱাচোন কিমান ধুনীয়া হৈ আছে তামোলনিখন। ভাল লাগিছে। প্ৰায় ইয়াৰ 3-4 বিঘামান হ'ব পাৰে ন? 3.5 বিঘা, 4 বিঘা হয়। আপোনালোকে যদি তামোলৰ খেতি কৰিম বুলি ভাবিছে, তামোল লগাব পাৰে। তামোলত আজিকালি প্ৰফিট বহুত। প্ৰায়জোপা যদি তামোল গছজোপা যদি এটা টাইমত যদি ডাঙৰ হৈ গৈ প্ৰায় 5 বছৰ 3 বছৰ হোৱাৰ লগে লগে তামোল লাগিবলৈ আৰম্ভ কৰি দিব। লাগিলে গম পাব যে এজোপা তামোল গছত আপোনালোকৰ থোকা কমচে কম 3-4 থোকা ওপৰত লাগিব। এথোকাতে আপোনাক আহিব নাই? আহিব। গতিকে যিসকলে আজি এতিয়াও বাৰী এনেই পেলাই থৈছে, তেতিয়াহ'লে আহক তামোল লগাওক, নিজৰ বাৰীখন সুন্দৰ কৰক আৰু সুন্দৰকৈ ঘৰখন পৰিচালনা কৰিব পাৰিব আৰু ধুনীয়াকৈ চলাই নিব পাৰিব। এটা টাইমত যেতিয়া তামোল পুলিখিনিয়ে মেচিউৰ্ড হ'বগৈ, প্ৰায় আপোনাৰ সময় লাগিব। যিহেতু 2 বছৰ হৈ গ'ল ৰোৱা, আৰু 3-4-5 বছৰৰ পিছত তামোল যেতিয়া লাগিবলৈ আৰম্ভ কৰিব তামোল গছবিলাকে, তেতিয়া এই 3.5 বিঘা মাটিত যে তামোল পুলি লগাই থৈছে, সেইবিলাক কি হ'বগৈ, পাৰ গছৰ যদি 3-4 পোনকৈ দিবলৈ হয়, লাখ লাখ টকা ইনকাম হ'ব এটা বছৰত। গতিকে মই ভাবোঁ তামোল খেতি কৰিও এনেকৈ টকা ঘটিব পৰা যায়। কিন্তু সময় লাগে। প্ৰথম অৱস্থাত তামোল পুলিবিলাক ৰুব লাগিব। ৰোৱাৰ পিছত মেচিউৰ্ড হোৱালৈকে ধৈৰ্য ধৰিব লাগিব। তেতিয়াহে তেওঁলোকৰ পৰা এটা সময়ত প্ৰডাকশ্যন দিব, আৰু প্ৰডাকশ্যন হোৱাৰ লগে লগে আপোনাৰ টকাৰ লাহে লাহে আহিবলৈ আৰম্ভ কৰিব। যিসকলে এতিয়াও ঘৰত মাটি পেলাই থৈছে বা এনেকৈ বাম মাটি পৰি আছে, সাৰুৱা পলসুৱা মাটি, আপোনালোকে তামোল পুলি লগাই দিয়ক। যদি ঘৰত তামোল পুলি নাই, তেতিয়াহ'লে ওচৰৰ নাৰ্চাৰীৰ পৰা ক্ৰয় কৰক। বেছি নলয়, 25 টকাৰ পৰা 30-35 টকাৰ ভিতৰত হাইব্ৰিডৰ তামোল পুলি এটা পুলিত ল'ব। যিমান পাৰে লগাওক। নহ'লেও আপোনালোকে নিজেও ঘৰতে তামোল পচাই পিনি তামোল পুলি তামোল গুটি পচাই তামোল পুলি উলিয়াই 6-7 মাহ 8 মাহ 10 এবছৰ ৰখাই আৰু ওখ কৰি তামোল পুলি লগাব পাৰিব। মই ভাবোঁ এনেকৈ তামোলৰ খেতি যদি কৰি থয়, এটা টাইমত বহু টকা ইনকাম কৰিব পাৰিব। ইয়াত কোনো আপোনালোকে মেডিচিন দিব নালাগে, অকল গোবৰ জাবৰ গুড়ি দিলেই হ'ল। আৰু এটা টাইমত আপোনালোকক আপোনাৰ কষ্টৰ যি ধৈৰ্যৰ আছিল, সেই ধৈৰ্যৰ ফল মিঠা হৈ পৰিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।